2002 বিলকিছ বানু কাণ্ড, 2008 কান্ধামল কাণ্ড, 2012 নিৰ্ভয়া কাণ্ড, 2018 অৰ্ণমাই বৰা কাণ্ড, 2020 হথৰাজ কাণ্ড, 2024 নগাঁৱৰ ধিং কাণ্ড, কলকাতাৰ আৰজি কৰ মেডিকেল কাণ্ড আৰু অলপতে সংঘটিত গুৱাহাটীৰ বৰাগাঁও কাণ্ড। তালিকাখন বহু দীঘলীয়া, কিন্তু তালিকাৰ বাহিৰতো হয়তো বহু ঘটনা ৰিপৰ্ট নোহোৱাকৈ আন্ধাৰতে থাকি গ'ল। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ ভাৰতত ক্ৰমবৰ্ধিত হাৰত সংঘটিত হোৱা জঘন্য পাশবিক অপৰাধ ধৰ্ষণ কাণ্ডৰ বিষয়ে। এই ভিডিঅ'টোত আমি ধৰ্ষণৰ সম্ভাৱ্য কাৰণ আৰু এই অপৰাধ ৰোধৰ বাবে কিছুমান কৰণীয় দিশৰ কথা আলোচনা কৰিম। 2012 চনৰ 16 ডিচেম্বৰৰ নিশা দেশৰ ৰাজধানী দিল্লী মহানগৰীত হোৱা এক জঘন্য ঘটনাই দেশৰ প্ৰতিজন মানুহৰে অন্তৰাত্মা কঁপাই গ'ল। একে আষাৰতে মানুহবোৰে ঘটনাটো মানি ল'বলৈ টান পাইছিল। মানুহ ইমান নিৰ্দয়ী কেনেদৰে হ'ব পাৰিব? কিন্তু ঘটনাটো আছিল একেবাৰে সঁচা, যিটো ঘটনা আহিব লগা সময়ে মনত ৰাখিছিল নিৰ্ভয়া কাণ্ড বা দামিনী কাণ্ড হিচাপে। নিৰ্ভয়া কাণ্ডই দেশৰ ৰাজনীতি আৰু সমাজনীতি ভালদৰে জোকাৰি গ'ল। দেশজুৰি মানুহৰ দলবদ্ধ মিছিল আৰু মমবাতিৰ প্ৰজ্বলনৰ পিছত বিচাৰ ব্যৱস্থালৈকো পৰিৱৰ্তন আহিল। সকলোৱে আশা কৰিছিল ইয়াতেই শেষ হওক নাৰী নিৰ্যাতনৰ মৰ্মান্তিক বেদনা। কিন্তু পৰিতাপৰ কথা এইয়ে যে 2023 চনত প্ৰকাশিত নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো বা NCRBৰ তথ্য অনুসৰি 2022 চনত ভাৰতত মহিলাৰ বিৰুদ্ধে সংঘটিত ঘটনাৰ সংখ্যা আছিল 4,45,256টা। ইয়াত অৱশ্যে ধৰ্ষণ বা দলবদ্ধ ধৰ্ষণৰ বাহিৰেও অন্যান্য ঘটনাও সন্নিৱিষ্ট হৈ আছে। NCRBৰে তথ্য অনুসৰি 2012 চনৰ তুলনাত 2018 চনত প্ৰতিদিনে গড়ে 24টাকৈ বেছি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। দেশত বৰ্ধিত ধৰ্ষণ কাণ্ডৰ সম্ভাৱ্য কাৰণসমূহ: যৌন উত্তেজক কণ্টেণ্টৰ সহজলভ্যতা। ছ'চিয়েল মিডিয়া আৰু অন্যান্য অনলাইন প্লেটফৰ্মত অতি সহজতে যৌন উত্তেজক ভিডিঅ' বা অন্যান্য কণ্টেণ্ট পোৱা যায়। ইয়াৰ বাবে কিছু বিকৃত মস্তিষ্কৰ লোকে জঘন্য কাণ্ড সংঘটিত কৰি আসৰিক তৃপ্তি লভিবৰ বাবে প্ৰৰোচিত হয়। পুৰুষ প্ৰধান সমাজ ব্যৱস্থা। পুৰুষ প্ৰধান সমাজ ব্যৱস্থাই নাৰীক এক অধিকাৰৰ সামগ্ৰী হিচাপে প্ৰক্ষেপিত কৰিছে। বিশেষকৈ অতীতত দেশ জয় কৰাৰ পিছত সেই দেশৰ নাৰীসকলক যৌনদাসী কৰি অনাৰ কথা আমাৰ মিথলজি আৰু ইতিহাসত পোৱা যায়। বৰ্তমান সময়তো এগৰাকী নাৰীৰ শ্লীলতা হানি কৰাটোক এচাম মানসিক বিকাৰগ্ৰস্ত লোকে বিজয় বুলি আসৰিক তৃপ্তি লাভ কৰে। বজাৰমুখী আৰ্থিক ব্যৱস্থা। বজাৰমুখী আৰ্থিক ব্যৱস্থাত মহিলা এগৰাকীক এক পণ্য সামগ্ৰীলৈ পৰ্যবসিত কৰা হৈছে। সেয়েহে হয়তো পুৰুষৰ পাৰফিউমৰ বিজ্ঞাপনত নাৰী আকৰ্ষিত হোৱাটোকে এক মাপকাঠি হিচাপে দেখুওৱা হয়। ইয়াৰ দ্বাৰা সমাজৰ বিকৃত চামে নাৰী আসক্তিক মনোৰঞ্জন হিচাপে গণ্য কৰিবলৈ লৈছে আৰু তাৰে প্ৰতিফলন হিচাপে সহজে পোৱা চিকাৰ হিচাপে কোনো সময়ত সুযোগ বুজি মহিলাক আক্ৰমণ কৰে। ধৰ্মীয় সাম্প্ৰদায়িকতা তথা সাম্প্ৰদায়িক ৰাজনীতি। ধৰ্মীয় সাম্প্ৰদায়িকতা তথা সাম্প্ৰদায়িক ৰাজনীতিও ইয়াৰ বাবে জগৰীয়া। 1992 চনৰ বিলকিছ বানু ঘটনা ইয়াৰ জ্বলন্ত প্ৰমাণ। 2018 চনৰ অৰ্ণময় বৰা কাণ্ডকো আমি সাম্প্ৰদায়িকতাৰ তোলাচনীত তুলি বিচাৰ কৰিব লগা হয়। আনহাতে মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ পৰিণাম তাৰ মহিলাসকলে কেনেধৰণে ভুগিবলগীয়া হৈছে তাৰ ভিডিঅ' তথা অন্যান্য তথ্য সময়ে সময়ে আমি পাই আহিছোঁ। ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ সহজলভ্যতাকো আমি বিচাৰ কৰাৰ প্ৰয়োজন আছে।
ড্ৰাগছৰ কবলত পৰি বা আন নিচা কৰি বহু অপৰাধীয়ে নাৰীক নিৰ্যাতন চলায়। অলপতে গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত ঘটনা তাৰে জ্বলন্ত উদাহৰণ। ধৰ্ষণ কাণ্ড হ্ৰাস কৰাৰ উপায়। ধৰ্ষণৰ দৰে ঘটনা একেবাৰে নিৰ্মূল কৰাটো হয়তো সম্ভৱ নহ'ব, কিন্তু আমি ঐক্যবদ্ধভাৱে চেষ্টা কৰিলে বহুলাংশে সমাজৰ পৰা এই বিকাৰ নোহোৱা কৰিব পাৰোঁ। তাৰ বাবে প্ৰথমে আমাৰ দেশৰ ন্যায় ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। 2012 চনৰ পিছত ধৰ্ষণকাৰীৰ বিচাৰৰ বাবে আমাৰ দেশত ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা হ'ল, কিন্তু বৰ্তমানেও একোটা ধৰ্ষণৰ বিচাৰৰ বাবে গড়ে আমাৰ দেশত 8 পৰা 10 বছৰ সময় লাগে। এই সময় হ্ৰাস কৰি ধৰ্ষণকাৰীক 3 বা 4 বছৰৰ ভিতৰত চৰম শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। ক্ষীপ্ৰ ন্যায় প্ৰদানৰ ব্যৱস্থাই বহু লোকক তেনে অপৰাধ কৰাৰ পৰা কিছু পৰিমাণে হ'লেও বিৰত ৰাখিব। বহু সময়ত দীঘলীয়া ন্যায়িক ব্যৱস্থাৰ বাবে অপৰাধীৰ শাস্তি লোকচক্ষুৰ পৰা অগোচৰে থাকি যায়। আনহাতে বহু অপৰাধীয়ে আইনী সুৰুঙাৰে বাচি যাবলৈও সক্ষম হয়। তেনে অৱস্থাত সম্ভাৱ্য অপৰাধীয়ে আওহতীয়াকৈ অপৰাধ সংঘটিত কৰাৰ বাবে প্ৰেৰিত হয়। ক্ষীপ্ৰ ন্যায় প্ৰদানৰ লগতে অপৰাধীৰ চূড়ান্ত শাস্তিৰ বহুল প্ৰচাৰৰ ব্যৱস্থা কৰিলে নাৰী নিৰ্যাতনৰ ঘটনা বহু পৰিমাণে হ্ৰাস হ'ব বুলি আশা কৰিব পাৰি। ৰাজনৈতিক স্বাৰ্থতেই হওক বা অন্যান্য যিকোনো কাৰণতেই নহওক কিয়, ধৰ্ষণকাৰীক বীৰৰ দৰে সন্মান দিয়াটো আমাৰ নেতাসকলে পৰিহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে বিলকিছ বানু কাণ্ডৰ অপৰাধীকেইটাক বীৰৰ দৰে আদৰি সময়তকৈ আগেয়ে কাৰাগাৰৰ পৰা মুকলি কৰাটোৱে নিশ্চয় আন কিছুমান বিকৃত মানসিকতাৰ অপৰাধীক নাৰীৰ সন্মানৰ লগত খেলা কৰিবলৈ প্ৰৰোচিত কৰিব। বহু সময়ত প্ৰতিশোধ পৰায়ণতাৰ বাবেও ধৰ্ষণৰ দৰে কাণ্ড সংঘটিত হয়। কলকাতাৰ আৰজিকৰ মেডিকেল কাণ্ডও তেনে এক ঘটনা বুলি প্ৰতীয়মান হৈছে। শেষত আমি ক'ব বিচাৰোঁ যে আমাৰ প্ৰচলিত ব্যৱস্থাটো কেৱল ৰেছপন্সিভ নহয়, প্ৰিভেণ্টিভ হোৱাৰো প্ৰয়োজন আছে। আৰক্ষী ব্যৱস্থাটো সষ্টম হোৱাৰ লগতে স্পৰ্শকাতৰ যিবিলাক অঞ্চল, তেনে অঞ্চলত টহলদাৰী ব্যৱস্থা কৰিব লাগে আৰু তেনেবিলাক অঞ্চলত CCTV কেমেৰা বা অন্যান্য উপায়েৰে নিৰীক্ষণৰ ব্যৱস্থা কৰিলে বহু ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিব। আশা কৰিছোঁ আপুনি আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহী কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।